আমাৰ আৰজেডি দল মজবুত কৰাত আমি আগবাঢ়িছোঁ। গতিকে আগন্তুক আমি লোকসভা উদ্দেশ্য আমাৰ লোকসভা ইলেকশ্যন আছে আৰু আমি আৰজেডি দলটো ওদালগুৰিত সাংগঠনিক দিশটো মজবুত কৰাৰ উদ্দেশ্যে আজি ইয়াত উপস্থিত হৈছোঁ। আমি আশাবাদী, আমি চেষ্টা কৰি আছোঁ। গতিকে সাংগঠনিক দিশটো আমি ইয়াতে চোৱা চিতা কৰি আছোঁ। চব ফালৰ পৰা আশাবাদী, নিশ্চয় আমি দিম। আমাৰ উদ্দেশ্য এটাই, বিজেপিক আগন্তুক লোকসভা 2024-ত বিজেপিক পৰাস্ত কৰা মেইন উদ্দেশ্য। আৰু অসমত যিখিনি অসমত বৰ্তমান যিখিনি অশৃংখলভাৱে কাৰ্যকলাপ চলাই আছে, হিটলাৰীৰ শাসন চলি আছে, গতিকে এই শাসন বিলুপ্ত পাব লাগে। আমাৰ উদ্দেশ্য সেইখিনি। এটা এডভাইচ দিব পাৰিম, আজি জনসাধাৰণ আজি শিক্ষিত জনসাধাৰণ, আজিকালি বিবেকহীন জনসাধাৰণ। গতিকে তেওঁলোকে নিজে নিশ্চয় বুজি পাইছে ৰাজনৈতিকটো কোন দিশে ঢাল খাইছে। গতিকে আমাৰ দল আৰজেডি দলে সদায় জাতি ভেদ নিৰ্বিশেষে কাম কৰি আহিছে আৰু দৰিদ্ৰ নিচলা লোকসকলে, পিছপৰা লোকসকলৰ কাৰণে কাম কৰি আহিছে। সেইখিনি আগন্তুক উদ্দেশ্য ৰাখিয়ে আমাৰ দল আগবাঢ়ি যাব। টাৰ্গেট বুলিবলৈ আমাৰ দুখীয়া নিচলা ৰাইজক আমি আগবঢ়াই নিয়া আৰু যি বৰ্তমান ৰাজনৈতিক যি হিন্দুত্ববাদী মুছলিমবাদী যিখিনি হৈ আছে সেইখিনিক বিলুপ্ত কৰা আমাৰ মেইন উদ্দেশ্য। এই ক্ষেত্ৰত আৰজেডি দলৰ এটাই কথা ক'ম, মানুহখিনি সজাগ হওক, সদায় উন্নতিৰ পথত আগুৱাই নিয়ক। আমিও তেওঁলোকক সদায় সহানুভূতি দেখাম। গোটেইখিনি কাম আমাৰ চৰকাৰ যদি আহে আমি সেইখিনি কৰিবলৈ আগবাঢ়িম। এইটো আমি দুখীয়া দৰিদ্ৰ নিচলাৰ কাৰণে কাম কৰি আহিছোঁ, কাম কৰি যাম আৰু ৰাইজৰ হকে আমি যিমানখিনি কৰিব পাৰোঁ সিমানখিনি আমাৰ চৰকাৰে কৰিব। যিহেতু আপোনালোকে দেখিছে বিহাৰত আজি নিবনুৱা সমস্যা সমাধান কৰিছে। আজি আপোনাৰ দুখীয়া নিচলা দৰিদ্ৰসকলৰ কাৰণে কাম কৰিছে। বিহাৰৰ আমাৰ অসমতকৈ বহুত আগত গুচি গৈছে চাবলৈ গ'লে। গতিকে সেইখিনি ভাল কামখিনি যিখিনি বিহাৰত হৈছে, চব ক'ব মই যোৱা নাই, যিখিনি ভাল কাম আমাৰ বিহাৰত আমাৰ আজি লালু প্ৰসাদ নেতৃত্বত আজি কৰি আছে কামখিনি, সেইখিনি কাম আমাৰ অসমতো ভাল কামখিনি কৰিবলৈ আমি আগবাঢ়িম। আৰজেডি তৰফৰ পৰা অসমৰ ৰাইজক মই এটাই ক'ম, আগন্তুক লোকসভা ইলেকশ্যন আহি আছে। গতিকে আজি দেখিছে আমাৰ অসমখনত শিক্ষা ব্যৱস্থাই চাওক, আপোনাৰ ধৰক আপোনাৰ দুৰ্নীতিৰ ফালৰ পৰাই চাওক, আপোনাৰ ভুৱা এনকাউণ্টাৰত কিমান লোকক আজি মাৰ্ডাৰ কৰিছে। গতিকে এইখিনি চাওক আপোনালোকে। গতিকে এইখিনি যাতে নহয় তাৰ বাবে মই আপোনালোকক আহ্বান কৰোঁ, সুস্থ শৰীৰে আপোনালোকে চিন্তা কৰক। চিন্তা কৰি আগন্তুক ৰাইজে নখ জোকাৰিলে নৈ বয়। গতিকে এনেকুৱা এষাৰ কথা আছে। গতিকে আগন্তুক ইলেকশ্যন আহি আছে, আপোনালোকে সতৰ্ক হওক আৰু বিবেকাধীন ভোট দিয়ক। राष्ट्र जनता दल आरो बे दोलोआ दिनै बिहाराव सोलिगासिनो दङ आरो बेबादिनो जोंनि असमावबो जोङो बेबायदि आरजेडि दोलोखौ लाबोनानै जोङो रायजोआव जिफोर जेंना जेंसि जाबाय थादों आरो बे जेंना जेंसिफोरखौ जोङो होखारनो थाखाय आरो लोगोसे जि धोरोमनि बिबाद जालायबाय थायो बे धोरोमखौबो जोङो बेफोरखौ होस्रांनो थाखाय बा बेखौ समाधान खालामनो थाखाय जोङो ओंखारबोदों। बे आरजेडि दला 2006 सननिफ्रायनो बिहाराव दङ आरो लोगोसे जोंनि आसामावबो 2006आवनो फैदों। नाथाय किसुमान अबहेलानि थाखाय बे जाफुंनो हायाखै आरो बेयो गोसाराखैमोन। जोंनि बे आरजेडिनि टारगेटआनो जाबाय जनसाधारननि बा जों सुबुं माहारिनि थाखाय भारताव जेसेबां मानसि दोङो बा आसामावबो जेसेबां मानसि दोङो गासैखौबो जोङो दावगाहोलांनो आरो लोगोसे शिक्षा दीक्षायाव दावगाहोलांनो आरो लोगोसे धोरोमनि जि जेंना जेंसि दोङो बे जेंना जेंसिखौ होखारनो थाखाय जोंनि बे टारगेटआ बेनो। सायख'बाय नामा? दासिमबो सायख'थ'वाखै, नाथाय जोङो दा बहायनो प्राय बे मासनि गेजेरावनो सायख'नाय जागोन होननानै जों आसा खालामदों। आरजेडि दलाव बेयो दासो सोलिबाय थादों बे जोंनि बिटिएडिआव। नाथाय आहा आशाबादि जे जोंजों लोगोसे जिथु एलायन्स दोङो कंग्रेस लोगोसे आरो बेबायदिनो गोबां जों 10टा दोलो दोङो, बे 10टा दोलोनि मानसिफोरा प्रायानो सापर्ट दोङो आरो जों रायजो बे राष्ट्र दल आरजेडि दोङो
जोङो थाफानानै आरो बिसोर कंग्रेसजों थाफानानै जों खामानि मावलांगोन होननानै जों आशाबादि आरो लोगोसे जोंदों बे बिटिआरनि बा बिटिडिनि मानसिफोराबो जोंखौ मदद होगोन होननानै जों आशाबादि जोंनि बे आरजेडिनि थांखियानो जाबाय सेंग्रा सिख्ला बा लोगोसे बेयाव थानाय बे बिटिएडिआवल' नङा गटे आसाम बा भारत हादराव जेसेबां मानसि थानाय बे गासैखौबो दावगाहोलांनाय आरो लोगोसे बिसोरनि जाथाय जिफोर सोलिनाय बे जाथायफोरखौ समाधान खालामनायनि थांखियानो बेनि जोंनि उदालगुरि जिल्लायाव आरजेडिखौ गोख्रों खालामनो थाखाय आङो दासिम प्राय गामि गामि हाबदों आरो गामि गामि बेबायदिनो आंनि सापर्ट आरो लोगोसे बे आरजेडिनि सापर्ट मोनगासिनो दोङो आरो बांसिन मानसियानो जइन जाबाय थादों दायो गोख्रोंनानै दासिम आगबारिबाय थादों आरो गोख्रों जागोनखौ आं आशाबादि